নমস্কাৰ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠিছোঁ। আজি বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ। আচলতে মই ইউটিউব চেনেলটো খোলা আপোনাৰ আজি প্ৰায় 5 বছৰ হৈ গ'ল, কিন্তু চলাবলৈ অলপ লাজ লাগে। আমাৰো কি হয়, কেমেৰাৰ আগত কথা কোৱা তেনেকৈ অভ্যাসো নাই, হেৰিও নাই। একদিন কি হৈছে আপোনাৰ, আমি চাৰিআলিতো আড্ডা মাৰোঁ, আপোনালোকে খা-খোৱা ব্লগত দেখিয়ে থাকে। আচলতে তাত খা-খোৱা ব্লগৰ প্ৰাণজিৎ প্ৰণৱে মোক এইকেইদিন বহুত মানে কৈ আছে, তই ভিডিঅ' বনা, কেলৈ নিদিয়, তই যিবোৰ কৰি থাক সেইবোৰকে দি থাকিবি। এতিয়া ভাবিছোঁ আজি তাকে দেখুৱাওঁ। ৰাতিপুৱা শুই উঠিলোঁ, শুই উঠি পিনি এতিয়া আপোনালোকক ৰাতিপুৱানো মোৰ কি কাম তাকে দেখুৱাওঁ। মই মানে আপোনাৰ জীৱনটোক অলপ আগুৱাই লৈ যাবৰ কাৰণে মই মোৰ জীৱিকা হিচাপে মই গাহৰি পুহিছিলোঁ। প্ৰথম এজনীৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, এতিয়ানো কিমান কি হৈছেগৈ তাকে আপোনালোকক দেখুৱাওঁ বুলি আহিলোঁ। এইটো গঁৰাল আপোনাৰ বনাবলৈ ষ্টাৰ্ট কৰিছিলোঁহে, যিটো বৰষুণ এইকেইদিন প্ৰতিকূল বতৰৰ কাৰণে কামটো আপোনাৰ ৰখি থাকিবলগীয়া হৈছে। কামটো হোৱা নাই, হ'ব খুব কম দিনত এইটো উলিয়াব লাগিব। 2টা ৰুম বনাইছোঁ আপোনাৰ, আৰু এজনী আজি পোৱালি দিয়া হ'ল 45-50 দিনমান হৈ গ'ল। এজনীয়ে ঘাই প্ৰথম এজনী লৈছিলোঁ, এতিয়া দ্বিতীয়বাৰ আপোনাৰ পোৱালি দিয়াইছিলোঁ। এতিয়া আপোনাৰ এইবাৰ 14টা দিছিলে, আৰু প্ৰথমবাৰত আপোনাৰ 12টা পোৱালি দিছিলে। গঁৰালটো চাওক, এনেকৈ পোৱালিবোৰ ৰাখিবৰ কাৰণে, যিহেতু মাকে হেঁচা মাৰি ধৰে, ৰাখিবৰ কাৰণে আপোনাৰ এনেকৈ চেম্বাৰ বনাই দিছিলোঁ। ইয়াত দেখিছে কাঠেৰে। এইবোৰ পকা কৰিবলৈ মানে কি হয়, 0ৰ পৰা ষ্টাৰ্ট কৰিছোঁ যে অলপ মানে দিগদাৰ হয়। পোৱালি আছেগৈ আপোনাৰ 4টা আছেগৈ। 4টা মানে কি হয় আপোনাৰ, মাকে গাখীৰ অকণমান খাবলৈ কম পাইছে, সেইটো কাৰণে পোৱালিকেইটা অকণমান গ্ৰ'থটো যেনেকৈ হ'ব লাগিছিলে হোৱা নাই। 2-1 হৈ গৈছে। এই 2টা মানে পেটটো বেয়া হৈছিল অলপ, সেইকাৰণে এনেকুৱা হৈ আছে। এজনী সেই আগত যে দেখুৱাইছিলোঁ সেইজনীয়ে পোৱালি হয়। আপোনাৰ যোৱাবাৰ 12টা দিছিলে, তাৰে 4টা ৰাখি থৈছিলোঁ। 4টা আপোনাৰ এইজনী মাইকীজনী আপুনি মানে কি হয়, পোৱালি দিয়াম বুলি ৰাখি থৈছোঁ। ছেকেণ্ড হিটটো আহি গৈছে, 3 নম্বৰ হিটত আপোনাৰ ক্ৰছ কৰাব লাগিব। বাকী এতিয়া 3টা আছিলে খাচী, আজি প্ৰায় 10-15 দিন আগত সেইকেইটা বিক্ৰী কৰি দিছোঁ। কেনে হ'ব জনাব। আচলতে 0ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, অলপ মানে বহুত কষ্ট কৰিবলগীয়া হৈছে, কিয়নো খোৱাবলৈ আপোনাৰ দানাৰ পৰা আদি কৰি যথেষ্ট খৰচ আহি পৰে। তাৰ মাজতো যে ইমানখিনি কৰিছোঁ। চাওক, এইটো এজনী মাইকী, এই বহুত ঠাণ্ডা হয়, আপোনাৰ একো হেৰি নকয়, চব এনে সজাই দিলে শুইয়ে দিয়ে তাই। বহুত ভাল হয় এজনী, গ্ৰ'থটো বহুত ধুনীয়া হৈছে খুব কম দিনত। বাকী কেনেকুৱা দেখিলে আপোনালোকে জনাবচোন।